শলাখন আমি হেৰি লওঁ এই কি বোলে এয়া কঁঠালৰ পাত হেৰি কৰি লওঁ সেয়াহে দিয়ে তুলিয়া পাত কঁঠালৰ পাত কবি পিলাই থ'ব ৰ'দত দি থ'ব অকণমান এবাৰ কৰি থ'ব খোলাতে হেৰি মাটিটো দিয়ে আমি ভাত তৰকাৰী চব বনাওঁ ভাজিও বনাওঁ ভাজি বনাকেইটা এনেকুৱা ঠিকনকৈ তৰকাৰী বনাওঁতে ইমান ডাঙৰ হ'ব ভাত বনাওঁতে আৰু ডাঙৰ হয় আৰু হেৰি মানুহ কম হ'লে আৰু বনাওঁ এই সবাইহঁতৰ ঘৰত সিহঁতৰ ঢেঁকী আছে নহয় সিহঁতৰ ঘৰত নহয় জলপান কিন্তু শাহু মাজনীকে শলাহে উলিয়াই লৈ দিয়া অঁ খুৱাই মই বেচা কৰি আহোঁগৈ এই শলাটো তোতে দিবি দেই বিচাৰি সদা হ'লো একে খুৱৰীয়া দিবা আছে ঢেঁকী শলা দিবা একে বুঢ়ীজনী চাৰিখন পাঁচখন শলা ৰাখিয়ে যদি আহি আমাৰ ঘৰত আকৌ পিঠা বনাব কাৰণে ৰাখে একে বুঢ়ীজনী বেয়া ল'ব লাগে সেনেকুৱা চকুখন নাখায় মাটি খোলা ধান সিহঁতে লগত পোৱাও নাযায় দেই কোনো সৰুটো নধৰে পোৱাও নাযায় খুন্দিব পাৰে খুন্দা চবতে হ'ব খুন্দা কুচিয়া খুন্দা ঢেঁকী টুকুলিকেইটা ইয়াতে হেৰি চিৰা মিল থকা হয় চিৰা ৰহা